আমি খুব আনন্দিত পাইছোঁ। আমাৰ ৰৌতা সমষ্টিৰ অন্তৰ্গত বহুত সৰু সৰু ব্যৱসায় কৰি খোৱা যিসকল ব্যৱসায়ী আছে তেখেতসকলৰ কাৰণে বিটিআৰ চৰকাৰখনে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ EM ৰাকেশ ব্ৰহ্মৰ নেতৃত্বত আজি ইয়াতে ৰৌতা সমষ্টিত 25জনতকৈ ওপৰত ব্যক্তিসকলক চাইকেল বিতৰণ ইয়াত আৰম্ভ কৰিছে। গতিকে যিসকলে পালে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক, তেখেতসকলক আৰ্থিক আৰু স্বাৱলম্বী হওক। গতিকে মই আশা কৰোঁ যে বিটিআৰ অঞ্চলত আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত যি এটা পৰিৱৰ্তন, যি এটা এই অঞ্চলত এটা পৰিৱৰ্তনৰ চৰকাৰ আহিল। গতিকে আমি আশা কৰিছোঁ এই অঞ্চলৰ যিসকল ব্যৱসায়ী তেখেতসকলে আৰু স্বাৱলম্বী হোৱাৰ যিটো এটা পদক্ষেপ, সেই পদক্ষেপৰ কাৰণে মই বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। EM ৰাকেশ ব্ৰহ্মকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে যোৱা 17টা বছৰত যদি আমি কওঁ, 17টা বছৰত BPFৰ চৰকাৰ থকা সময়ত এই বিটিআৰ অঞ্চলত খালি চেণ্ট্ৰেলৰ স্কিম, ষ্টেটৰ স্কিমহে আমি গম পাইছিলোঁ। BTCৰ কিবা এটা নিজাববীয়াকৈ স্কিম বনাব লাগে, সেই কথাবিলাক যোৱা 17টা বছৰে ৰাইজে গমেই নাপালে। কিন্তু আমাৰ চৰকাৰ এই 4 বছৰত শিক্ষাৰ্থীসকলক আমি জ্ঞান চেৰাং বিথাংকি দিছে, সেল্ফ হেল্প গ্ৰুপবিলাকক মাইনাও চেৰাং বিথাংকি দিছোঁ, আমি অনচাই বিথাংকি দিছোঁ, ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ কাৰণে ছুপাৰ 50 বনাইছোঁ, হেণ্ডলুম মিছন বনাইছোঁ, চেৰিকালচাৰ মিছন বনাইছোঁ, পিক মিছন বনাইছোঁ। তেনেকুৱা বহুত নিজাববীয়াকৈ বিটিআৰে আজি আঁচনি বনাই বিটিআৰ অঞ্চলত থকা প্ৰতিজন ব্যক্তিক আমি স্বাৱলম্বী কৰিবৰ কাৰণে এতিয়া বিটিআৰ চৰকাৰখনে হাতত আৰম্ভ কৰিছে। বিটিআৰ ৰাইজ সজাগ হৈছে। গতিকে মই ভাবোঁ যে অনাগত দিনত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত পুনৰ শক্তিশালী এটা চৰকাৰ গঠন হ'ব, সেয়া নিশ্চিত। হাগ্ৰামাটো হাৰিয়ে আছে, যোৱা BTC ইলেকশ্যনৰ পৰা হাৰিয়ে আছে। চব ইলেকশ্যনতে আমি 1 নম্বৰ বুলি কৈ থাকে, কিন্তু ক'ত 1 নম্বৰ? আমি চৰকাৰ কৰিলোঁ BTC চৰকাৰ গঠন কৰাৰ পিছত MLA ইলেকশ্যন হ'ল। MLA ইলেকশ্যনত আমি 7জন MLA জিকিলোঁ। তাৰপিছত আমি বাই ইলেকশ্যন কৰিলোঁ, বাই ইলেকশ্যনতো হাগ্ৰামাই হাৰিলে। BTC বাই ইলেকশ্যন হ'ল, তাতো হাৰিলে। MLA বাই ইলেকশ্যন হ'ল, তাতো হাৰিলে। গতিকে BPFৰ দিন এতিয়া হাৰা দিন, UPPLৰ দিন হ'ল জিকা দিন। গতিকে BPF সদায় উল্টাটো কয়। তেখেতসকলে 1 নম্বৰ বুলি কয়, কিন্তু ক'তো 1 নম্বৰ হ'ব পৰা নাই। চাওক, ইয়াতে চৰণ বড়োই আহক বা কোনোবা ৰিহন দৈমাৰীয়ে আহক বা কোনোবাই নাহক কিয়, আমাৰ কাম আমি কৰি আছোঁ। চৰণে যোৱা 10টা বছৰ কি কৰিলে, ইয়াৰ উত্তৰ তেওঁ দিব লাগিব। চৰণে 10টা বছৰ MLA হ'ল, এই অঞ্চলৰ MLAৰ এটা ফলক আমাক দেখুৱাই দিয়ক। চৰণে যদি এই অঞ্চলত কিবা কাম কৰিছে 10টা বছৰত, তেতিয়াহে ৰাইজে ভাল পাব। গতিকে আমাৰতো এতিয়া ৰাইজেই দেখা পাইছে। প্ৰতিটো গাঁৱত যাওক আপোনালোকে, এই 4 বছৰত 4 বছৰত প্ৰতিটো গাঁৱত আমাৰ চৰকাৰত আপোনালোকে কাম কৰা ফলক দেখা পাব। 17 বছৰতো নাইয়ে। MLAৰো আপোনালোকে দেখুৱাব যদি পাৰে, তেতিয়া তেওঁ আহক, তেতিয়াহে আমি যুঁজটো আচল যুঁজ বুলি ক'ম।